মানুহ মৰিলে খৰি দিবলৈ গৈছেনে? যেতিয়া মানুহ মৰে খৰি দি পাইছেনে কেতিয়াবা? কমেণ্ট এটা কৰি জনাবচোন। আজি যোনটো কাহিনী পাইছে যোজন নামৰ ভাইটি এটাই কৈছে সিহঁতৰ গাঁৱত কিবা ফাংচন আছিল মানে পূৰা ফুল ফাংচন, ছিংগাৰ টিংগাৰ আছে, গান চান নৃত্য গীত চলি আছে। সিহঁতৰ মানে যোনখিনি ডাঙৰখিনিয়ে ফাংচনৰ বেক চাইডে পথাৰত হেনো পূৰা মাল চাল খাই আছে। তাৰপিছত সিহঁতি যোজোহঁতেও বোলে প্লেনিং লগালে আজি আমিও খাম বোলে। তাৰপিছত গোটেইবাৰ প্লেনিং লগাই মাল চাল আনিলে। এতিয়া খাবলৈ জেগা নাই মানে সিহঁতি চব আগতো খাব নোৱাৰে, পিটিবতো সিহঁতক। তাৰপিছত সিহঁতি ক'লে বোলে বহি বোলে মৰিশালিত মাল খাওঁগৈ। একদম গোটেইবাৰ গুচি গ'ল মৰিশালিত মাল খাবলৈ। তাৰপিছত পূৰা হেনো মৰিশালিত পূৰা মাল খাই আছে। পিছফালৰ পৰা হেনো কোনোবাতে চিঞৰিছে, তহঁতি সৰু ল'ৰা মদ খাব লাজ লগা নাই? তো লগতে শুনিছে, তহঁতি শুনিছ নে বোলে কোনোবাতে চিঞৰিছে বোলে। বাকীকেইটা শুনা নাই দেই। আকৌ চিঞৰিছে, তহঁতি যাবি নে ইয়াৰ পৰা? তেতিয়া গোটেইকেইটা শুনিছে। তাৰপিছত লগালগ পিছফালে এটাই টৰ্চ মাৰি দিছে, টৰ্চৰ ওপৰত মানে মানুহ এটা মুখখন জিলিকি গৈছে। তাৰপিছত সিহঁতি মানে সেইখিনি ৰখি থকা নাই, পূৰা মাল চালেই পলালে। তাৰপিছত মানে কাহিনী কি হ'ল গম পায়নে? যোনটো মানুহ মুখত টৰ্চ মাৰিছিলে সেই মানুহটো সিহঁতৰ গাঁৱৰে দুদিনৰ আগত মৰি গৈছে বোলে। মানে মৰি যোৱা মানুহটোৱে সিহঁতক তাৰপৰা খেদিছে। ভাবিছ?